সৰু খালোঁ লগত ধেৰ আছিলে এবাৰ অলপ কমি গ'ল 7টামান আছোঁহে অকল এবাৰ সৰু মৰুকৈ হ'ব আৰু চ' চাই দিব ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব ইয়াত আমাৰ বুঢ়া ইলেক্ট্ৰিচিয়ান লাগি আছে হ'বনে নহয় আজি 12টা আগত উলিয়ালে কেনেকৈ হ'ব 12টাচোন কেকে কাটিব লাগিব আমাৰ কেকটো ক'ত থলি কেক আনিছোঁ নহয় এতিয়া এন্ধাৰ আছে জলদি লাইটটো লগা অঁ লাইট দেখা আকৌ জলদি লাইটটো লগা জলদি ভিডিঅ'টো কৰিব লাগিব লগা লগা লাইট লগা জলদি বুঢ়া লগা জ্বলিবই লাগিব লাইট অ' মজা মজা বঢ়িয়া এয়া আমাৰ টেণ্ট হাউচ আজি গৰমা গৰম পাৰ্টি হ'ব এতিয়া গাহৰি আহিব ব্ৰইলাৰ আহিব আৰু কিবা কিবি আহিব এয়া আমাৰ গেং নাই আজি বিশেষকৈ বেছি ল'ৰা নাই আমি লগৰবোৰ নাই 5-6টা আছোঁ আৰু চ' গাইজ আজি সৰু মৰু পিকনিক খাব আহিলোঁ চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আজি পিকনিকটো একদম ধামাকাৰ হ'ব এয়া আমাৰ দেৱশ্ৰী পূৰা কামত লাগি আছে পুৰা কামত লাগি আছে এতিয়া কেইটামান গৈছে মাংস চাংস আনিবলৈ গৈছে চুলি তুলি কাটি টুপি আনিব পাহৰিলে একদম বেয়া ঠাণ্ডা লাগিছে অ' এয়া আমাৰ পুৰা লাগি আছে একদম পিঁয়াজ চাজ এৰাবলৈ দেৱশ্ৰী চাংমাই শুভম কালৱাৰ আৰু জেবিয়াৰ কাৰ লগত কথা পাতিছে ইমানকৈ ইয়াত মাংস ধুই আছে আমাৰ অক্ষয় দেউৰীয়া মাংস ধুই আছে এয়া আমাৰ স্পেচিয়েল ডিছ গাহৰি মাংস ৱাও গাহৰি এফালে ব্ৰইলাৰ এয়া ব্ৰইলাৰ এইফালে গাহৰি কোনে কি খাব গাইজ একদম আহিব পাৰে অ' বঢ়িয়া এয়া এতিয়া গাহৰি বনাবলৈ আমি আৰম্ভ কৰি আছোঁ কেৰাহী পাতিলোঁ হিট হৈ আছে এইফালে পিঁয়াজ জলকীয়া কাটা কাটি চলি আছে এইফালে অক্ষয় কাটি আছে চব এইফালে উমা কৰ্মী লাইনত আছে উমা হাই গাইজ কৈ দিয়া বেচেৰা উমা আহিব না চাংমাই জলদি জলদি মাংস ঢালা অ' এয়া হৈছে আল্টিমেট গাহৰি এয়া আমাৰ গাহৰি মাংস বনি আছে ইয়াত এয়া আজি মই স্পেচিয়েল বনাইছোঁ গাহৰি মাংস কেনেকুৱা কি হ'ব বা এয়া আমাৰ বহি আছে ৰাইজসকল এয়া ত' কেনেকুৱা লাগিব এতিয়া খাই বনাই লওঁ তাৰপিছত সুধো লগৰবোৰক কেনেকুৱা কি বনালোঁ বহুত দিন পাছত গাহৰি মাংস বনাইছোঁ এয়া একদম মজা মজা অ' ভাই অপি কি মজা গাহৰি মাংস চলাওঁ এইটো বঢ়িয়া বঢ়িয়া লাগিলে দেই গাইজ এতিয়া লাষ্ট ফিনিচিঙত আহি গৈছোঁ আৰু মাংস চাংস বনি গ'ল এয়া ভাত খাবলৈ লৈছোঁ নাই 12টা বজাতে উইচ কৰিম দে একদম 12টা বজাত 11:59 হৈছে চ' এতিয়া ভাত চাত ওলাই ৰেডি এতিয়া 12টা বাজি গ'ল আমি উইচ কৰিয়ে ভাত খাম বুলি মানে আমি ভাবি আছিলোঁ চ' হেপী নিউ ইয়াৰ গাইজ অল অফ ইউ হেপী নিউ ইয়াৰ গাইজ আমি অকল লগৰ 4টাহে বাচিলোঁ বাকীখিনি গ'লগৈ ঘৰ কিছুমানৰ কিবা কিবি অসুবিধা হ'ল এয়া 12টা বাজিছে হেপী নিউ ইয়াৰ গাইজ উইচ ইউ মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে একদম নতুন বছৰ চবৰ কাৰণে ভাল হওক আকৌ বোলে কি কি ভাইৰাছ আহিছে সেইবোৰ কাকো নালাগক যাতে চব ভাল থাকিব চ' গাইজ গুড নাইট